নমস্কাৰ জনাইছোঁ আৰু আজি চকলেট কেক এটা কেনেকৈ বনাম তাৰে এটা ভিডিঅ' আগবঢ়াইছোঁ আপোনালোকৰ লগত। প্ৰথম দিম মই 2টা কণী, তাৰপিছত দিম চেনি গুড়ি, চেনি মিক্সিত মাৰি লৈছোঁ আগতে, মিক্সিত মাৰি লৈ টেষ্ট অনুসৰি চেনি দিছোঁ। এক চামুচ দিছোঁ বেকিং পাউডাৰ, তাৰপিছত দিম কেক জেল, হাফ কেজি ওজনৰ কেকত হাফ চামুচ দিলে হৈছে। চামুচমান আন্দাজ কৰি ৰিফাইন তেল অলপ দিলে হ'ল। এয়া অকণমান নিমখ লৈছোঁ। এতিয়া আমি এইডাল ব্লেণ্ডাৰৰ সহায়ত গোটেইখিনি ফেটি লওঁ। প্ৰথমতে 1 নম্বৰত দিম, দি পেলাই গোটেইখিনি মিক্স কৰি লওঁ বস্তুখিনি। ইয়াতে এতিয়া মই ময়দাখিনি মিহলাই দিছোঁ, 1 কাপ ময়দা, আৰু ব্লেণ্ডাৰৰ সহায়ত গোটেইখিনি মিক্স কৰি ল'ম। এয়া আধা কাপ দিছোঁ কোকো পাউডাৰ। এতিয়া আমি কোকো পাউডাৰখিনি দি ইয়াতে অলপমান পানী মিক্স কৰি দিম। অলপ পানী মিহলাই দিছোঁ। এতিয়া ব্লেণ্ডাৰেৰে গোটাইখিনি মিক্স কৰি দিম। মোৰ এই বেটাৰটো ৰেডি হৈ গ'ল। এতিয়া মই এই কেক টিনটোত ভৰাই ল'ম গোটেইখিনি। কেক টিনটোত গোটেইখিনি ভৰাই ল'ম। লৈ পেলাই আপোনালোকৰ যদি অ'ভেন আছে অ'ভেনত দিব, নহ'লে আপোনালোকে ডেক্সি কেৰাহী যি আছে তাতে দি কেকটো স্পঞ্জটো বনাই ল'ব পাৰিব। কেক টিনটোত বেটাৰখিনি দি এনেকৈ অলপ টেপ কৰি দিব, যাতে মাজত খালী হৈ নাথাকে সেইবিলাক। এতিয়া মই 45 মিনিটৰ কাৰণে গেছত 45 মিনিট হৈ গ'ল। এতিয়া মোৰ কেকটো ৰেডি হ'ল। এয়া মোৰ চকলেট কেক ৰেডি। ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব, আৰু চকলেট বনাওঁতে যদি কিবা অসুবিধা হয় তেনেহ'লে জনাব।